নটসূৰ্য ফণী শৰ্মাৰ 53 সংখ্যক স্মৃতি দিৱস আৰু নটসূৰ্য ফণী শৰ্মা সৌৰণী নাট সমাৰোহৰ কালি প্ৰথম দিনটোত নটসূৰ্যগৰাকীৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা সুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ চিতাভস্ম সংৰক্ষণৰ বাবে বাণ থিয়েটাৰ কৰ্তৃপক্ষই ৰাজ্যখনৰ ভিতৰতেই প্ৰথমবাৰৰ বাবে আটকধুনীয়াকৈ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা চিতাভস্ম সংৰক্ষিত স্থান আনুষ্ঠানিকভাৱে এনেদৰে উদ্ঘাটন কৰে শোণিতপুৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰাই। নটসূৰ্য ফণী শৰ্মাৰ 53 সংখ্যক স্মৃতি দিৱস আৰু 6 দিনীয়া নাট সমাৰোহৰ প্ৰথম দিনটোত বাণ থিয়েটাৰ প্ৰাংগণত নটসূৰ্যগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে নটসূৰ্যৰ পুত্ৰ অজিত শৰ্মাই। বাণ থিয়েটাৰৰ সভাপতি বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰা সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট কবি জ্ঞান পূজাৰীৰ লগতে তেজপুৰৰ বিশিষ্ট ব্যক্তিসকলে এনেদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতেই মূল অনুষ্ঠানটি আৰম্ভ হয় নটসূৰ্য ফণী শৰ্মাৰ জীৱন দৰ্শন সম্পৃক্ত ডক্টৰ অনিল শইকীয়া ৰচিত আৰু প্ৰয়াত দিলীপ চৌধুৰী সুৰাৰূপিত বাণ থিয়েটাৰৰ শিল্পীৰ এই সমবেত গীতেৰে। উল্লেখ্য যে বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱ চৌধুৰীয়ে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই সাৱলীল ভাষণ প্ৰদান কৰাৰ লগতে নিৰ্দিষ্ট বক্তাৰ আসনৰ পৰা বিশিষ্ট কবি নাট্য সমালোচক তথা সাহিত্য অকাডেমী বঁটা বিজয়ী জ্ঞান পূজাৰীয়ে নটসূৰ্য নাট্য প্ৰতিভাৰ ওপৰত নিৰ্মোহ বিশ্লেষণ আগবঢ়ায়। আনহাতে এই অনুষ্ঠানতেই বাণ থিয়েটাৰৰ আজীৱন সদস্য তথা তেজপুৰৰ এগৰাকী সক্ৰিয় ৰাজহুৱা কৰ্মী জগন্নাথ বৰাক বাণ থিয়েটাৰৰ পৰিয়ালৰ হৈ সভাপতি বংকিম শৰ্মা আৰু পদেন সদস্য তথা জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই সম্বৰ্ধনা পত্ৰ আৰু বিশেষ স্মাৰকেৰে এনেদৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটিত অন্নদা কুমাৰ পদ্মপতি ন্যাসৰ বাণ থিয়েটাৰৰ প্ৰযোজিত নাটকৰ 2021-23 বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতাৰ নগদ ধনৰ বঁটা, দীপক মহন্তৰ গজপুৰীয়া নাটকৰ গজপুৰীয়া চৰিত্ৰ ৰূপায়ণ কৰা তিলক নাটক আৰু একেখন নাটকতেই গজপুৰীয়ানী চৰিত্ৰ ৰূপায়ণ কৰা মুন ডেকাক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰাৰ উপৰি অতিথিসকলে কাৰ্তিক হাজৰিকা সৌৰণী বাণ থিয়েটাৰৰ শ্ৰেষ্ঠ শিশু অভিনয় শিল্পীৰ বঁটা, যুটীয়াভাৱে গমধৰ দা আনচাং হিৰো নাটকত পিয়লি ফুকন চৰিত্ৰ ৰূপায়ণ কৰা চাৰ্চিকা চৌধুৰী আৰু বাণ থিয়েটাৰ প্ৰযোজিত শিশু নাটক পিমুৰ চৰিত্ৰ ৰূপায়ণ কৰা নিষ্ঠা মহন্তক এনেদৰে ৰাইজৰ বিপুল হৰ্ষোল্লাসৰ মাজত প্ৰদান কৰা হয়। ব্যুৰ' ৰিপৰ্ট অগ্নিগড় নিউজ।